আমি গৈছিলোঁ চেন্নাইত থকা মিউট ইণ্টাৰনেশ্যনেল হস্পিটেললৈকে। আমি যিহেতুকে চেন্নাইতে থাকোঁ আৰু ইয়াৰ জন্মও সেইখন হস্পিটেলতে হৈছিল, সেইকাৰণে ভাবিলোঁ তালৈকে লৈ যোৱা যাওঁ। পৰহি ৰাতি দেউতাকৰ নাইট ডিউটি আছিল আৰু মই তাৰ কাণখন চাওঁতে দেখা পালোঁ যে কাণৰ ভিতৰত এটা চাউলৰ 4 ভাগৰ এভাগমান অংশ সোমাই আছে। মই উলিয়াবলৈ চেষ্টা কৰিলোঁ যদিও উলিয়াব নোৱাৰিলোঁ। তাৰপিছত যোৱা ৰাতিও তেনেকৈ দেউতাকৰ নাইট ডিউটি থকাৰ কাৰণে ভাবিলোঁ ওলাব চাগে বুলি এনেকৈ ৰখি থাকিলোঁ, নোলালে। তাৰপিছত আজি ডক্টৰৰ ওচৰত লৈ গ'লোঁ। ডক্টৰৰ ওচৰত লৈ যোৱাতহে গম পালোঁ যে সেয়া চাউল নহয়, আমাৰ নতুনকৈ টিভি এটা লোৱা হৈছিল। সেই টিভিটো অনা মানে থাৰ্মকল যে এনেকৈ লগাই দিয়ে, টিভিটোৰ চাৰিওকাষে এনেকৈ নতুন বস্তু কিনিলে যে দিয়ে, এনেকৈ দিয়া আছিল আৰু সি সেইখিনিৰে খেলি আছিল আৰু সেইখিনিয়ে মানে তাৰ কিবাকৈ অকণমান অংশ কাণত সোমাল আৰু ডক্টৰৰ ওচৰত লৈ গ'লোঁ। তাৰপিছত ডক্টৰক দেখুওৱাৰ পাছত কান্দা যে দেখা পাইছিলে তেতিয়া উলিওৱা হৈছিলে বাৰু। তাৰপিছত এনেকৈ পানী সুমুৱাই দি কেনে উলিয়ালে, নহ'লে চাৰ্জাৰী কৰিব লাগিল হয় এনেকৈ কৈছে। ইমান ভয় কৰিব লগা একো নাছিল এনেকৈ কৈছে আৰু কৈছে নানিলেও হ'ল হয়, কেতিয়াবা এনেকৈ যেতিয়া গা পা ধুৱাওঁতে পানী সুমুৱাই এনেকৈ নিজে নিজে ওলাই আহিল হয়। কিন্তু আমি আৰু ভয় খালোঁ, যিহেতুকে দেউতাক আৰু মই অকলে থাকোঁ আৰু কোনো নাথাকে আমাৰ লগত ডাঙৰ মানুহ। সেইকাৰণে দেউতাকে ডিউটিত থাকিলে মই অকলে থাকিব লাগিব আৰু কেতিয়াবা হঠাৎ যদি কিবা হৈ যায় বা এনেকৈ মাত্ৰ ভয় খালোঁ আৰু ল'ৰাক লৈ গ'লোঁ। আৰু বস্তুটো যেতিয়া উলিওৱা হ'ল সেইকাৰণেহে ভিডিঅ'খিনি কৰিলোঁ, যাতে মানে এইখন হস্পিটেলতে সি জন্ম হৈছিল যে সেইকাৰণে মানে সেইখিনিও মানে স্মৃতিৰ নিচিনাকৈ সাঁচি থ'লোঁ। আৰু হস্পিটেলখনৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। চাওকচোন ইমান ধুনীয়া, চাফ চিকুণ, মানে কি ক'ম, হস্পিটেল যেন একদম নালাগে, যেন আমি ক'ৰবাত ফুৰিব গৈছোঁ, খাব গৈছোঁ এনেকুৱা লাগে। আৰু এতিয়া কিছু সংখ্যক লোকে সুধি আছে কমেণ্টত, মই কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই। তাৰ থাৰ্মকল সোমাইছিল আৰু এতিয়া উলিওৱা হ'ল।